মোৰ ফুলবোৰৰ গতি এয়া মই বনাই আছোঁ দাংবডি আলু ফ্ৰাই ভাজি আৰু অন্যফালে বনাই দিছোঁ মচুৰ দাইল বহাই দিছোঁ আৰু দাংবডি আলু ভাজি হোৱাত এফালে ফ্ৰাই কৰি আছোঁ। এতিয়া মই ৰৌ মাছ ফ্ৰাই কৰি খাম, জোল নবনাওঁ। আৰু আজি আমাৰ খানা একেবাৰে চিম্পল, মাছ ফ্ৰাই আছে, দাংবডি ভাজি, দাইল আৰু চাটনি অলপ আছে, সিমানেই। সেইটো কাৰণে একো ৰেচিপি দিয়া হোৱা নাই। এয়া মিষ্টাৰ আহি পাইছেহি আৰু আজি সোনকালে আহিছে। আজিৰ পৰাতো ৰেচিপি চেঞ্জ হ'ব, মানে 4টা বাজিবগৈ আৰু। এয়া ভাত পানী বনাই আজৰি হ'লোগৈ আৰু এতিয়া খামগৈ আৰু। পোৱালি আমাৰ শুই গ'ল, তাইক খুৱাই মেলি শুৱাই ল'লোঁ আৰু মই কিটচেনটো অকণমান বনোৱাৰ পিছত চাফা চিকুণো কৰিবলৈ থাকে। আৰু এইফালে মিষ্টাৰ আহি পালে, বাথৰুমত আছে, কাপোৰ বিচাৰি আছে, দি লওঁ কাপোৰ। মই মিষ্টাৰক কাপোৰ দি মেলি আহিলোঁ বাথৰুমৰ পৰা। আৰু মোৰ চেনেললৈ মই আপোনালোকক এতিয়ালৈকে স্বাগতম জনোৱাই নাই। তো হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছামিজ বোৱাৰী সুস্মিতা কিটচেন এণ্ড ব্লগ। আৰু মই সুস্মিতাই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু যদিহে ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নতুনকৈ মোৰ চেনেলত ভুমুকি মাৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাগি থকা বেল আইকনটো হিট কৰিবলৈ নাপাহৰিব। তেতিয়াহে মোৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। তো বলক ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰি শেষলৈকে। এয়া আমাৰ পোৱালি শুই আছে আৰু শুৱা টাইমকণে অকণমান মানে শান্তি হৈ থাকে ঘৰখন। শুই উঠিয়ে হুলস্থুল লাগিয়ে যায় আৰু উঠিলেই একেবাৰে এফালৰ পৰা আৰু কৰিয়ে যায় কাম। শুব তাই আধা ঘণ্টা এঘণ্টা শুৱে আৰু দিনটো। এয়া আমাৰ ইচ্ছাই চোফাৰৰ ওপৰৰ কাপোৰবিলাক, চোফাৰ চেয়াৰ বেগবিলাক পাৰিছে আৰু আমাৰ সৰুজনীয়ে এয়া চব টানি আজৰি এৰুৱাইছে। মই সেইটো কাৰণে আচলতে নেপাৰোৱেই, কিন্তু তাই পাৰিবলৈ ইচ্ছা কৰিছে। তাই যিমান পাৰে ধুনীয়া কৰি থ'বলৈ চেষ্টা কৰে আৰু সৰুৱে গৈ চব বেয়া কৰি পেলাইগৈ। এতিয়া মই ভিডিঅ' কৰা দেখি কেমেৰাৰ ওচৰলৈ আহিছে, তাই চব টানি টানি চব পেলাই দিয়ে, কিন্তু ডাঙৰজনীয়ে ধুনীয়া কৰি থ'বলৈ বিচাৰে, এই গৈ সেইবোৰ চব নষ্ট কৰি দিয়ে। আৰু এয়া কৰি আছে, দেখিছে গৈছে আকৌ টানিব কোনোবা এফালে। এতিয়া এয়া উঠি দিব, নহয় তাই টানিব, নহ'লে তাই পেলাই দিব। আৰু সেইটো কাৰণে নেপাৰোৱেই। আৰু মানে এনেই মই কেতিয়াবা মানে আলহী দুলহী আহিলে ভালদৰে পাৰি থওঁ আৰু ভালখিনি, নহ'লে এনেকৈ চিম্পল যিখিনি ঘৰত তাহাঁতি সদায় খচি থাকে সেইখিনিকে মই মানে পাৰিব বিচাৰিলে পাৰিব দিওঁ আৰু। উপায় নাই, ল'ৰা ছোৱালী মানে ছোৱালীজনী ডাঙৰ নোহোৱালৈকে একো কৰিব মন যোৱাটো কৰিবও নোৱাৰোঁ। এনেদৰে চলি গৈছে আৰু জীৱনটো আধাফাল এনেদৰে। প্ৰথম অৱস্থাত ডাঙৰজনী থাকোঁতে তাই বাৰু বৰ বিশেষ এইবিলাক ইমান নষ্ট কৰা নাছিলে, কিন্তু সৰুজনীয়ে কি কৰে চব টানি টানি পেলায় আৰু। উপায় নাই, ডাঙৰজনীয়ে সেইফালে ঠিক কৰি থাকোঁতে তাইক অকণমান বাহিৰতে মই খেলাই আছোঁহি। আজি বতৰটো বাৰু ভালেই, এইফালে তেনেকুৱা ৰ'দো নাই আৰু বৰষুণো নাই। এনেকুৱা বতৰবোৰ মোৰ খুব ভাল লাগে, যিহেতু বেছিকৈ ৰ'দ দিলেও গৰমো উঠে। আৰু এইকেইটাতে এনেদৰে খেলাই আছোঁ। এওঁ পোৱাহি নাই মিষ্টাৰ এতিয়ালৈকে। তাই টেবুলবোৰ এনেদৰে স্প্ৰেয়াৰ, ডেটল স্প্ৰেয়াৰ আছে ইয়াত, ডেটল স্প্ৰেয়াৰ কৰি কৰি মোহাৰিছে। আৰু দেখিছে এইগৰাকী এই একো ঠান ঠিক লাগিব নিদিয়ে, ইমান ধুনীয়াকৈ সজাই থৈছে। এইখিনি চাবচোন, মোৰ ভিডিঅ' এণ্ডিং হোৱালৈকে চাগে এইখিনি চব দলিয়াই চব পকাত থাকিব। অকণমান দেৰি, খুব বেছিটো বেছি 5 মিনিট তাই এয়া চফা কৰিবও নিদিয়ে ভালদৰে, আৰু তাৰপিছত এইবিলাক কৰি থাকে। আৰু ইমান ধুনীয়াকৈ তাই কৰি থয়, কিন্তু আমাৰ এইগৰাকীয়ে নিদিয়ে কৰিবলৈ। চকুতে মাৰিলে? কি মাৰিলে চকুতে? সেইটো ডেটল পানী পুৰিব নাই, চকুত মাৰিলে পুৰিব নাই। সেইখিনি ডেটল পানী, চেনিটাইজো আছে অলপ চলপ। কিয় মাৰিছা? চকু পুৰিব তোমাৰ। এয়া কাপোৰ কানি চপালোঁ আৰু এইফালে চক কামে মূৰ দাঙি আছে মোৰ। মিষ্টাৰে ধান কুটাই আনি থৈছে, কাপোৰখিনি জাপি লওঁ। আৰু এয়া তোমাক হাই কৰি দিয়া, হাই। আজিলৈকে আহোঁ, তাত ভাত পানী খাই আজৰি হৈ বাচন চাচন ধুলোঁ মই। ইমান গৰম লাগিছে,
ইমান গৰম লাগিছে অকণমান সময় বাহিৰত গৈছিলে সেইখিনি সময় থাকিব পৰা নাই কাপোৰখিনি জাপিম নাই বহি লওঁ 5 মিনিট বিৰাট গৰম লাগি গৈছে এয়া আমাৰ দেহু ক'ত সোমাই আছা কুক কৈছা নেকি বতৰ ইমান বেয়া কৰিছে বৰষুণ দিব লাগিছে কাপোৰ কানি ভৰাই আজৰি হ'লোগৈ বাৰু বাহিৰত কাপোৰ দুটামান আছিলে এইকেইটাও ভৰাই ল'লোঁ আৰু এতিয়া বাহিৰলৈ আহিছোঁ মানে এইটো মোৰ হাতত কি দেখিছে এইটো হৈছে পাৰ্চেল আৰু এইটো পাৰ্চেল মোলৈ নহয় আমাৰ ৰিক্সালৈ আহিছে মানে দেউতাকে অফিচৰ পৰা আহোঁতে লৈ আহিছিলে তাই গম নাপায় তাই এইকেইদিন পূৰা লাগি আছে তাইক মানে কি হৈছিলে সৰুজনী বাৰ্থডে টাইমত তাইলৈও ড্ৰেছ অনা হৈছিলে তাই ড্ৰেছটো ৰিটাৰ্ণ কৰি দিয়া হ'ল মানে নোহোৱাকৈ কাৰণে অলপমান ফিটিংটো ভাল নোহোৱাৰ কাৰণে ৰিটাৰ্ণ কৰি দিলোঁ আৰু তাই সেইটো কথা কৈয়ে আছে আৰু কালিৰ পৰা পূৰা কৈ আছে মই ক'লোঁ কি নাই তোমালৈ ড্ৰেছ নানো ভণ্টিলৈ লৈ আহিম তোমাৰ ঢেৰ ড্ৰেছ আছে তাই সেইটো কাৰণে সোধা নাই আৰু এতিয়া কোৱা নাছিলোঁ এতিয়া দেউতাকে লৈ আহিছে চুপচাপ থৈ দিছিলোঁ আৰু এতিয়া তাইক দিওঁগৈ আৰু ব'লক বতৰ চক একদম আন্ধাৰ কৰি আহিছে আৰু মই ভিতৰলৈ আহি আছোঁ কি কৰিছা ৰিছা খেলি আছা তোমালৈ বস্তু এটা আনিছোঁ এইটো কি হয় খোলাচোন খালি দিয়া এইটো কি হয় কোৱাচোন কাপোৰ তোমাক মিছাকৈ কৈ দিছিলোঁ মই খোলা চোৱা কেনেকুৱা লাগিছে খুলি দিয়া নৰা ঐ ডাঙৰকৈ বৰষুণ আহিলে আৰু এয়া ড্ৰেছটো মানে এইটো টপ হয় এইটো পেণ্ট হয় এইটো পেণ্ট একদম পূৰা বহল হয় পেণ্টটো পিয়ৰ কটন হয় একদম কাপোৰটো পিয়ৰ কটন হয় তোমালৈ নহয় তোমাৰ কাপোৰ আহিলে আৰু দামটো হৈছে 2185 ড্ৰেছটো টিচাৰ ভাল লাগিছে নাই পিন্ধি দেখুৱা তালৈ যে নতুন চোলা আনিলে তোমাৰ যে নানিলে তোমাকো আনি দিম টিচাৰ ড্ৰেছটো ভাল লাগিছেনে সিমান নাই লগা নেকি তোমাক পিংক কালাৰ লগাৰ কাৰণে পিংক কালাৰ আনিলোঁ এয়া ড্ৰেছটো তাই মোৰ ভাল লাগিছে গৰমত কাপোৰটো বিৰাটেই ধুনীয়া একদম চফ্ট হয় চফ্ট কটন একদম পিন্ধিব বহুত চফ্ট গৰম একেবাৰে নুঠে এইটো কটনত আৰু এক দেখা মাত্ৰক আমাৰ দেহুকো লাগি গৈছে মোকো লাগিব গান গাই আছে বাহিৰত আমাৰ পূৰা আজি বৰষুণ তিনিচুকীয়াত বেলেগত দিছে নাই জনাবচোন আৰু আমি যাম বুলি ভাবিছিলোঁ এফালে ফুৰিবলৈ আৰু এইফালে মোৰ ফুলগছবিলাক অলপমান বৰষুণ পাবৰ কাৰণে উলিয়াই দিছোঁ এফালে ওলাই যাম বুলি ভাবিছোঁ কিন্তু বতৰ ইমানেই বেয়া কৰিলে যোৱা নহ'ব আৰু এতিয়া উপায় নাই যাম কেনেকৈ ইমান বৰষুণত বতৰে কোন টাইমত ৰূপ সলায় একো ক'ব নোৱাৰি ইভিনিং টাইমতে মই কাপোৰ কানি চপাওঁতে এইফালে বতৰ বেয়া কৰি আহিলে আৰু পূৰা ঠাণ্ডা কৰি দিছে বৰষুণ দি আৰু পোৱালীকেইজনীৰ ভিতৰত পূৰা হুলস্থুল লগাই আছে
ডাঙৰজনী কাপোৰ দেখি সৰুজনী মোকো লাগিব চলি আছে। আৰু এইফালে মই বাহিৰত গৈ কাপোৰবিলাক চাইছোঁ। এইফালে দুটামান কাপোৰ আছে, এইখিনি তিতি আছিলে, ইভিনিং টাইমত ধোৱা আন্ধাৰ লাগে এইখিনি, সেইকাৰণে থাকি গ'ল। আৰু এয়া শুই উঠি আহিছোঁ, আহিয়ে চাহৰ চচটো বহাইছোঁ, কাৰণ টাইম বহুত দেৰি হৈ গ'ল, বহুত দেৰি শুই গ'লোঁ মই। আৰু এতিয়া চাহ বনাই লওঁ, চাহ খাবলৈ মিষ্টাৰে ৱেইট কৰি আছে চাগে, কাৰণ চাহ খোৱা টাইম পাৰেই হৈ গৈছেগৈ। তো চাহকাপ বনাই লওঁ। হাই এভৰিৱান, জাষ্ট শুই উঠি পাইছোঁ আৰু এতিয়া সময় হৈছে 6:30। মই অথনি ভিডিঅ'টো ক'ৰবাত যাম বুলি ভাবিছিলোঁ, আপোনালোককো দেখাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণে চব বৰবাদ কৰি দিলে। মানে গাড়ী লৈ যোৱা প্লেন নহয়, সেইটো কাৰণে নগ'লোঁ। আৰু গাড়ী লৈ গ'লেও কি হয়, বৰষুণ দিলে কিবা চাম বা কিবা কৰিম তেনেকুৱা মন নাযায়গৈ বৰষুণত তিতি, কাৰণ চিটুৱেশ্যন যথেষ্ট বেয়া। আৰু বৰষুণত তিতিলে জ্বৰ চৰ্দি হোৱাৰ চান্সো থাকে, সেইটো কাৰণে নাই যোৱা নহ'ল। আৰু তাৰপিছত ভাল নালাগিলে মনটো, শুই থাকিলোঁ, টোপনি ধৰিলে। আৰু বৰষুণ তেতিয়া মানে বতৰটো ঠাণ্ডা কৰিলে, শুইও ভাল লাগিলে, শুই দিলোঁ, গমেই নাপালোঁ। আৰু এতিয়া 6:30 বাজিলেগৈ, আৰু আমাৰ এইফালে পোৱালি চিঞৰি আছে। তো আৰু ভিডিঅ'টো দেখাবলগীয়া তেনেকুৱা একো নাই, আৰু ভাবিছোঁ দীঘল কৰিও নাথাকোঁ, সেইটো কাৰণে আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ, কাৰণ ছোৱালীক অলপ পঢ়াব লাগে, গধূলি হ'ল এতিয়া। আৰু তেতিয়াহ'লে ব্লগটো ইমানখিনি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু যদি ভাল লাগিলে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজিলৈ তেতিয়াহ'লে বাই বাই।